হাই ফ্ৰেণ্ডছ সকল কেনে আছে আশা কৰোঁ ভালে আছে আজি মই আপোনাৰ লগৰ আগত এটা ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো হ'ল কেনেকৈ পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগে সেই বিষয়ে ভিডিঅ'টোত বিস্তাৰিত আলোচনা কৰিম শেষলৈ চাই থাকিব স্কিপ নকৰিব নহলে ভালদৰে বুজি নাপাব কন্টিনিউয়াছলি ভিডিঅ'টো চাই থাকিব তো লেটস গো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লৈ প্ৰথমে আপুনি আপোনাৰ ক্ৰম ব্ৰাউজাৰত যাব লাগিব ইয়াৰ পিছত সাৰ্চ কৰিব লাগিব সাৰ্চ বাৰত সাৰ্চ কৰিব লাগিব www.incometax.gov.in ত ক্লিক কৰিব লাগিব ইয়াৰ পিছত পেজটো খোল খাব লিংক আধাৰ অপশনত যাব লাগিব লিংক আধাৰ উইথ পেন মই ক্লিক কৰিলো তে লিংক আধাৰ কৰিব কাৰণে এন্টাৰ দ্য ফলোইং ডিটেইলছ ইয়াতে আপোনাৰ ডিটেইলছখিনি দিব লাগিব প্ৰথমে ইয়াতে গৈছে পেন আপোনাৰ যেটো পেন নম্বৰ আছে হেতু দিব লাগিব তাৰ পিছত 2 নম্বৰত আছে আধাৰ নম্বৰ তো আধাৰ নম্বৰ দিব লাগিব আপোনাৰ নেম এজ পাৰ আধাৰ আধাৰ কাৰ্ডৰ যেটো নেম আছে আপোনাৰ নেমটো দিব লাগিব ইয়াৰ পিছত মোবাইল নম্বৰটো মানে যিকোনো মোবাইল নম্বৰ দিলেই হ'ব মানে এই মোবাইল নম্বৰত OTP আহিব মেসেজ আহিব তেতিয়া আপুনি OTPটো সেন্ড কৰিব লাগিব তাৰ পিছত আহি গল দুটা টিক মাৰ্কৰ কাৰণে অপচন আছে প্ৰথম অপচনটোত আই হ্যাভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড তলত দুটা অপচন থাকিব ইয়াৰ প্ৰথমটো যদি অকল বাৰ্থ ইয়াৰ অৰ্থাৎ জন্মৰ বছৰটো থাকে নাইবা কিছু ক্ষেত্ৰত অকল বয়সটো দিয়া থাকে তেনেহলে প্ৰথমটো ক্লিক কৰিব যদি কমপ্লিট ডেট অফ বাৰ্থ ফুল ফৰ্মত থাকে সেই সময়ত এইটো টিক দিব নালাগে এইটো আনটিকত ৰাখিব I agree to valid my other details আৰু যদি আপোনাৰ ডেট অফ বাৰ্থ ফুল ফৰ্মত থাকে তেনেহলে তো 2 নম্বৰ অপচনটো ক্লিক কৰিব লাগিব আৰু মোস্ট ইম্পৰ্টেন্ট কথাটো হল যে লিংক কৰিবলৈ আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ সৈতে ডেট অফ বাৰ্থ সেম হ'ব লাগিব তেতিয়াহে আপুনি আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব পাৰিব তো লেটস গো আমি ফৰ্মখিনি ফিল আপ কৰো মই জাস্ট ফৰ্মখিনি ফিল আপ কৰি আপোনালোকক দেখাই আছো মই অলৰেডি মোৰ ডিটেইলছখিনি দিলো আৰু দিপলাই এতিয়া আপোনালোকে কি কৰিব লিংক আধাৰ ইয়াতে জাস্ট ক্লিক কৰিব আধাৰ পেন লিংকিং কমপ্লিট সাকসেসফুলি মোৰ সাকসেসফুল হৈ গল যদি ভিডিঅ'টো ভাল লাগিল তেনেহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব লগতে কাগজ থকা বেল আইকনটো টিপি দিব পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ এনেদৰে আপডেট পাই থাকিব কাৰণে ইয়াৰ পিছত মই আপডেট জনটো দিম হেতু হল মানে কেনেকে মানে লিংক আধাৰ হল নে নাই কেনেকে চেক কৰিম হেতু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত দিম বাৰু